কৃষ্ণ ভগৱন্তৰ ৰাম নামৰ মহিমা দ্বাৰাই ককাক বুঢ়ীমাককে কেন্দ্ৰ কৰি পুত্ৰ জী জোঁৱাই নাতি বন্ধু সমস্ত পৰিয়ালবৰ্গ আজি হৈ হ'ব নি কিয় আঙুলি খাই আছা নাপায় নহয় আঙুলি খাব তেনেকৈ আঙুলি খাই নি লেতেৰা ক'ব মানুহে লেতেৰা বুলি ক'ব মানুহে লেতেৰা বুলি ক'ব এই আজি হৈ হ'ব ন হৈ হ'ব গা ধুবা দেই ৰ'বা এইফালে প্ৰায় কামবোৰ হৈছেগৈ আৰু এইফালে আমাৰ বাইদেউ এইটো লাজ আমাৰ ভালকৈ চাৰিওফালে দি দিয়ক এৰা আগত দি দিয়ক ই আগবাঢ়িলে গৈ থাকে সেই কৰি দিয়ক এটা সিফালে দি দিয়ক হা এইফালে আমাৰ ভিনদেউ পালেহি ভিনদেউ এইফালে প্ৰায় হৈছেগৈ আৰু এইফালে বস্তুখিনি দি থোৱা আছে নামৰ আৰু এইফালে আমাৰ দাদাজনে চৌকা খান্দি আছে এইখিনিতে ভাতটো বনোৱা হ'ব আৰু এইফালে আমাৰ মায়ে কেঁচা মিঠৈ পিঠাগুড়ি খুন্দি আছে এইফালে আমাৰ চব্জিবোৰ দিয়া কাটিব আৰু চবেই এইফালে বাবা গা ধুব লৈছে আৰু এইফালে আমাৰ মহা মহা চাই দিয়ক আমাৰ মহা প্ৰায় হৈছেগৈ আৰু কামখিনি মই গা পা ধৰি এতিয়া আজৰি হৈ লওঁ ঘৰ চৰ মুচিলোঁ আৰু ধুনীয়াকৈ আজৰি হৈ লওঁ আৰু পোৱালিটোকো গা চা ধুৱাব আছে এইফালে সোণটো গৈছে মাছ আনিবলৈ মাছ মিঠাই এইবিলাক আনিব গৈছে মই গাটো ধুই লওঁ আৰু গাটো ধুই একেবাৰে পিছত লগ পাই আছোঁ আপোনালোকক মই ওলালোঁ আৰু এইফালে শুনুক মই গা ধুৱালোঁ আৰু এতিয়া মায়ে কাপোৰযোৰ পিন্ধাই দিছে মোৰ সময় নহ'লেই পিন্ধাবলৈ সেইকাৰণে মায়ে পিন্ধাই দিছে আৰু বাই লৈছে বা মানে বৰ্তা আমাৰ বাই ভনী দেই চাহি তাইকে নো অকণমান হ'লেও হয় নাই আমাৰ লৈছে গ'লোঁ এইফালে আমাৰ নিচাটো ঘৰ বা গ'লোঁ মালোঁ হয় নাই এইফালে আমাৰ মাতাজী এইফালে বৰ্তা বহি আছে এইফালে খুৰীহঁতে বৰমাহঁতে বাহঁতে মিলি তামোল কাটি আছে আৰু চব্জি কাটি আছে এইফালে দাদাজনে আৰু এতিয়া প্ৰায় ভকতসমূহ আহিবলৈ আৰম্ভ কৰিছে আৰু এইফালে ওচৰৰ বাইদেউজনীয়ে বাইদেউ নহয় খুৰী হ'ব খুৰী এজনীয়ে নাৰিকল ৰুকি আছিলে প্ৰসাদৰ কাৰণে এইফালে আমাৰ দাদা শহুৰ বহি আছে সোণচেঙক লৈ এইফালে মহা এইফালে ভকতকেইজন আছে আৰু এইফালে বায়ে কথা পাতি আছিলে ভকতৰ লগতে আৰু এয়াই হৈছেগৈ আৰু লাহে লাহে কৰি আছে সকলো এইফালে নামধাৰীজনে মানে খানা বনাই আছে নামৰ কাৰণে আৰু এইফালে প্ৰায় চাহ তাহ দিয়া হৈছে আৰু এইফালে আমাৰ দাদাই শহুৰ আছে সোণটোৰ খুৰাক দাদাই শহুৰৰ ওচৰতে আমাৰ সোণো বহি আছে আৰু সোণচেং এইটো কি পাৰ্চিমন আমনি কৈছা নি ককাৰ লগত আছা ধুনীয়াকৈ আছে আমনি নাখা আকৌ হয় নাই আমনি নাখা চিনি পাই আকৌ এইটো বাবা নুগুচাই এইফালে বৰ্তা আমাৰ ভৰি বিষ কাৰণে চকীতে বহি আছে আৰু মাটিত বহিব নোৱাৰে সেইকাৰণে চকী এখনে আনি দিছোঁ বহিবলৈ এইফালে আমাৰ নবৌ দেই নাৰিকল গুচাইছে এইফালে মাহী কিনো কোনে লৈছে আজি কি পাতিছেনো হৈ পাতিছে নি আৰু প্ৰায় লাহে লাহে আৰু কামখিনি সকলোৱে কৰি আছে আৰু এইফালে বাপেকে সোণচেঙক লৈ আছে আৰু মাহীহঁতো বহি আছিলে ওচৰতে আৰু এতিয়া আমাৰ সেৱা ল'বও সময় হৈ গ'ল আৰু মানে প্ৰথম সেৱা ল'ব হৈছে আৰু মই সোণটো সোণচেং আৰু মা এনেকৈ মিলি সেৱা লৈছোঁ পাপা কামত মানে বেছি হৈ থাকিলে সেইকাৰণে পাপা আহিব নোৱাৰিলে আৰু আমাৰ ঘৰৰ মাও মানে আলহীৰ কাৰণে নোৱাৰিলে সেৱা ল'বলৈ আমি কেইটাই ল'লোঁ আৰু সেৱা এইফালে ভকতে ধুনীয়াকৈ আশীৰ্বাদ দিছে এবাৰ শুনিবচোন ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে
অপরাধী নারায়ণ অক্ষমীয় হৰি লয় নামৰি অখিলো হেলা কৃষ্ণ স্বামী তজু সমস্ত কাৰ্যত সেইজনেই মাধৱ যিজন প্ৰভু ভগৱন্তৰ নিৰাকাৰ নিৰাময় সেইজনেই মাধৱ যাৰ কৰুণাৰ দ্বাৰাই গজেন্দ্ৰই গ্ৰাহৰ মুখৰ পৰা মুক্তি পাইছিল আৰু সেইজনেই মাধৱ যাৰ দয়াৰ সাগৰ যাৰ দয়াৰ কৃপাৰ দ্বাৰাই পূৰ্ণ কৃষ্ণ ভগৱন্তৰ ৰূপে অৱতাৰ লৈ বৃন্দাবনবাসীক হাতে গোবৰ্ধন পৰ্বত ধৰি উদ্ধাৰ কৰিছিল সেইজন মাধৱৰ ৰাতুল চৰণ চিন্তি তেৰাভাৱে ভকত প্ৰাণ বৈষ্ণৱৰ ৰাতুল চৰণত জনাইছে তেৰালোকৰ গৃহ মধ্যে এটি নৱজাত শিশুৰ জন্মগ্ৰহণ কৰাত পূৰ্ব ৰীতি অনুসৰণ কৰি যিমত প্ৰকাৰে নন্দ ৰজাই গৰ্গঋষি দ্বাৰাই কৃষ্ণ জাতকৰ্ম কৰাইছিল সেইমত প্ৰকাৰে কলিত নামেই শ্ৰেষ্ঠ এতেকতে পূৰ্ণ কৃষ্ণ ভগৱন্তৰ গুণনাম ভকত বৈষ্ণৱৰ শিৰ পদ্ম থকা নাম মুখপদ্মে বেকত কৰি তেৰাভাৱে এই জাতকৰ্ম ভাগি সেৱা ধৰা মানস কৰি আপোনালোকক মাতৃ প্ৰাৰ্থিয়ানিয়ে মই দিবা ভাগে গৃহাগত কৰোৱাইছে আপোনালোকক যিমত প্ৰকাৰে সেৱা শুশ্ৰূষা স্তুতি নিবেদন দাস্য শাসিত পদ সেৱন আত্মনিবেদন এই নৱভক্তিৰে আপোনালোকৰ আতুল চৰণত সেৱা ধৰিব লাগিছিল তৎস্বৰূপে ধৰিব পৰা নাই আৱাস মাত্ৰ চিন্তা ৰখাই আপোনালোকৰ আতুল চৰণত সেৱা ধৰিছে আপোনালোকে নিজ গুণে প্ৰসন্ন ল'বি সেৱকবৃন্দৰ প্ৰতি আশেষ কৰক সেই আশেষৰ দ্বাৰাই বালক পুনাতি জন্ম লগ্নত যি মংগল আৰু ৰাহুৰ কুপদৃষ্টি পৰি আহিছিল আৰু ভাতৃহাৰা তেৰাৰ জন্ম লগ্নত লাগি আহিছিল ৰাম নামৰ দ্বাৰাই এই অমংগলখিনি দূৰ কৰি সুমংগল প্ৰকাশ কৰক পিতৃ মাতৃ বুকতে হৰ্ষদাই জীৱন যাপন কৰি থাকিবলৈকে দীৰ্ঘায়ু দিয়ক কণ্ঠত সৰস্বতী বিৰাজমান কৰি সদ্বিদ্যা প্ৰাৰ্থী কৰাই পূৰ্ণ কৃষ্ণ ভগৱন্তৰ ৰাম নামৰ মহিমা দ্বাৰাই ককাক বুঢ়ীমাককে কেন্দ্ৰ কৰি পুত্ৰ যি জোঁৱাই নাতি বন্ধু সমস্ত পৰিয়ালবৰ্গক ভগৱন্তই নিৰাপদে কল্যাণ ৰক্ষা কৰি গোবিন্দে কৃপা ৰাম শ্ৰী ৰাম বামন পৰশুৰাম হৰে 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 ৰাম শ্ৰী ৰাম বামন পৰশুৰাম হৰে
এতিয়া মই সঞ্চেঙক লৈ পিনি বহি আছোঁ আৰু এইফালে নাম শুনি আছে সঞ্চেঙে আমাৰ। আৰু এতিয়া সেৱা ল'লোঁ আমি নাম হোৱাৰ পিছত। আৰু এইফালে আহিলে দাদা এজন, সেইকাৰণে তামোল এখন দিলোঁ দাদাজনক। আৰু এনেকৈ সকলোখিনি কৰি এতিয়া প্ৰায় প্ৰসাদ খাব হৈছে। আৰু এইফালে আমি বহি আছিলোঁ বাৰ লগতে কথা পাতি। আৰু এতিয়া মানুহে প্ৰসাদ খাইছে, ৰাইজে ভকতসকলেও খাইছে। আৰু মই সেই ৰভা তলতে মোক দিলে সঞ্চেঙৰ হৈ পিনি মই খাইছোঁ। আৰু এতিয়া প্ৰসাদ খাই আছোঁ আমি সকলোৱে। প্ৰসাদ খোৱাৰ পিছতে ভাত খাব দিব যিহেতু, সেইকাৰণে গোটেই প্ৰসাদ দি লৈছে। আৰু এতিয়া ভাত খাব হ'ব আৰু বেছি সময় নাই। এইফালে আমাৰ মাহীয়ে ক'ত, এইফালে আপা কোন এইফালে চাই দিয়ক। হ'ল আৰু এতিয়া ভাত খাইছে আৰু ভকতসকলে। আৰু এইফালে ৰাইজসকলো খাইছে বাহিৰত। আৰু এতিয়া ভাত খোৱাৰ পিছতে আমাৰ ভকত বিদায় দিয়া হৈছে। আৰু এয়া সন্তুৱে মই মিলি ভকত বিদায় দিছোঁ। এইফালে মহাই আমাক শিকাই দিছিলে কেনেকৈ তামোল দিব লাগে। তো এজন এজনকৈ সকলোকে দিলোঁ। আৰু এতিয়া সকলোখিনি ৰাইজে ভাত খাইছে। আৰু মাহীয়েকে লৈছে দেই। আৰু এতিয়া আমাৰ ঘৰৰ ওচৰৰ নবৌহঁতো বহিছে ভাত খাবলৈ বুলি। এইফালে আমাৰ বোৱাৰী এজনীও আছিলে, ভতিজা বোৱাৰী। আৰু এনেকৈ সকলোখিনি ভাত খাব বহিছে আৰু একেবাৰে লাষ্টত। আৰু এতিয়া ৰাতিয়ে হ'ল। আৰু ৰাতি এয়া দাদাহঁতো আহিলে। আজি বহুতেই বিজি, এতিয়া প্ৰায় 8টামানে বাজিলে, মানুহ আহিয়ে আছে। আৰু এইফালে পূৰা কামত দিছে চব। আৰু এনেকুৱা ভাগৰ লাগিছে, ডিঙি মানে মাতিয়ে নোলোৱা হৈছে। তথাপিও ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া, কাৰণ ভিডিঅ'টো তেনেকৈ বনাব পৰা নহ'লে আজি ব্লগটো। আৰু একেবাৰে খাই বৈ আজৰি হৈছেগৈ, লগ পাম নেকি। আৰু এতিয়া তেনেকৈ বিজি মোৰ দিনটো। আজি ব্লগটোত ইমানখিনি দেখাব নোৱাৰিলোঁ, আৰু যিমানখিনি চেষ্টা কৰিছিলোঁ সিমানেই দেখালোঁ। আৰু এতিয়া ফটোকেইখনমান দি দিছোঁ শেষত, দিনটো কেনেকৈনো পাৰ কৰিলোঁ সুধি আমাৰ সঞ্চেঙৰ। আৰু এয়া মাহীয়েকৰ কোচত আমাৰ সঞ্চেং। আৰু এইফালে আৰু এজনী মাহীয়েক আছে, এয়া মাহীয়েকৰ কোচত। আৰু এইফালে সন্তু, সঞ্চেং আৰু মই। আৰু এতিয়া আমাৰ গোটেই ফেমিলিটোৰ ফটো আছিলে, কিন্তু দেউতা থাকি গ'ল। দেউতাক বহুত মিছ কৰিছোঁ বাৰু। আৰু এইফালে আমাৰ সন্তু, মই, সঞ্চেং। খুৰাকৰ লগত আমাৰ সঞ্চেং। আৰু বাপেক পিতেক দেখিছে নহয়, দুইটা প'জ কি চাবা সিহঁতৰ। আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে বুলি।